hello, welcome and welcome to my YouTube channel Aman Studio. আজি হল আমাৰ মহাযজ্ঞৰ দ্বিতীয়টো দিন আৰু আজিৰ কাৰ্যসূচী গোটেইখিনি এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি জলানয়ন ইফালে সব মানুহ আহি পালো আৰু আমি আহি পালো মন্দিৰ আৰু এতিয়া প্ৰদক্ষিণ কৰিব আমাৰ যজ্ঞ মণ্ডপটো তো সেইখিনি আপোনালোকক দেখাই আছো চাই লওক আৰু এতিয়া আমাৰ পুৰোহিতক ভৰি ধোৱা হৈছে তো সেইখিনি দেখাই লও চাই লওক এই ত্ৰিনয়নগৰৰ উন্নতিৰ হকে মহাবিদ্যান আজি মহাযজ্ঞৰ সমাহিৰত মই মহাবিদ্যান মুখ্য হিচাপে মহাবিদ্যালয় লৈ সম্পন্ন কৰিম এই মোৰ জীৱনৰ লক্ষ্য শান্তি সুফল প্ৰাপ্তি জীৱন শান্তি হওক দেশ জীৱন উন্নয়ন কৰি গ্ৰহ अहम अर्षयामि एते हर्षिते गन्धपुष्पे ब्राह्मणाय नमः एते हर्षिते गन्धपुष्पे ब्राह्मणाय नमः एते हर्षिते गन्धपुष्पे ब्राह्मणाय नमः एतानि गन्धपुष्प सपर्ण त्राम्बूल আৰু এয়া মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণুদেৱৰ পূজা অৰ্চনা চলি আছে প্ৰথমতে যজ্ঞ আৰম্ভ হোৱাৰ আগতে পূজা অৰ্চনা চলি আছে তো গোটেই ভিডিঅ'টো শেষলৈকে চাই লওক আমেজ পাব বুলি আশা ৰাখিছোঁ আৰু চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব তো চাই যাওক শেষলৈকে আৰু এয়া যজ্ঞৰ প্ৰস্তুতি চলাই আছে এয়া যজ্ঞত জুই অৰ্পণ কৰিব তো চাই লওক গোটেইখিনি ইয়াতে যজ্ঞ আৰম্ভ হ'ব এতিয়া প্ৰস্তুতি চলাই আছে তো চাই লওক অলপমান যজ্ঞৰ পৰিৱেশ
আৰু ইয়াতে আহুতিৰ বাবে লাইন পতা হৈছে তো সবে আহুতি দি আছে চাই লওক দিম আৰু এই আহুতি যোগাৰ চাই থাকক ইয়াতে ওজাপালি চলি আছে তো অলপমান ওজাপালিৰ দৃশ্য আপোনালোকক দেখাই দিওঁ চাই লওক আৰু এয়া বিধায়ক মহোদয় দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া আহি পাইছে আমাৰ যজ্ঞ মণ্ডপত তো তেখেতক এতিয়া বহোৱা হৈছে আৰু অলপ পিছতে তেখেতে আমাৰ দীপযজ্ঞৰ আৰম্ভণিৰ বাবে দীপযজ্ঞৰ প্ৰথম চাকি গছি তেওঁ লগাব তো গোটেই দেখাই আছো চাই লওক শেষলৈকে তেখেত আহিছে আগবাঢ়ি তেখেতে এতিয়া মেইন চাকি গছি জ্বলাব আৰু তেখেতক মেইন চাকি গছি জ্বলোৱাৰ পিছতে আমাৰ গোটেই দীপযজ্ঞৰ চাকিসমূহ জ্বলোৱা হ'ব এবাৰ ৮০০০ চাকি জ্বলোৱা হৈছে তো গোটেইখিনি চাই লওক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে তো গোটেইখিনি চাওক আপোনালোকে
আৰম্ভ হৈছে সংকীৰ্তন তো সংকীৰ্তনখিনি চাই লওক আপোনালোকে এয়া আছিল আমাৰ মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু যজ্ঞৰ গোটেই দিনৰ কাৰ্যসূচী ভিডিঅ'টো পোষ্ট হোৱাত এদিন পলম হ'ব চ' মোৰ ভিডিঅ'টো শেষ কৰা নহ'ল চ' ভিডিঅ'টো যদি ভাল লাগিছে দেন লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব থেংক ইউ ফৰ ৱাচিং